অফাৰ মানুহে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী পাছ কৰি কাবাৰ দুৱাৰে দুৱাৰে grade 3 grade 4 চাকৰি বিচাৰাতকৈ if we can properly skill a person then our ভিতৰতে আমি অসমত এখন নতুন আঁচনি আনি আছো য'ত আমি 2 লাখ যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ বাবে আমি যিখন হৰ্টিকালচাৰ ফাৰ্ম কৰিব that will be definitely worth of it এনে 1 লাখ টকা দিলেতো মোবাইল কিনি ল'ব লগে লাগে সো সেই কাৰণে আমি খুব সিৰিয়াস স্কিম এটা 2 লাখ লৰা ছোৱালী কৰ্ম সংস্থাপন দিয়াৰ বাবে আমি খুব ভাল স্কিম এটা কৰিব খুজিছো আজি হৈ আছো স্কিলিং ইজ very important আমাৰ বহুতে নাজানে মঙ্গলদৈত আমি ইন্ডিয়াৰ আই থিংক 4th or 3rd skill university আমি কৰি আছো we spending 1,000 crores only for skill university and its ecosystem ইমান ভাল এটা activity হ'ব যে 10,000 লৰা ছোৱালী এটা পঢ়িব পাৰিব with different kind of skill আৰু ইউনিভাৰ্সিটি লেভেলত কোনোবাই স্কিল আৰু স্কিলৰ ৰিলেটেড নলেজ লোৱাৰ পিছত তেওঁৰ কাৰণে জব ইজ নট এ ইম্পৰ্টেন্ট জব উইল বি দেয়াৰ উইল বি hundreds of অফাৰ মানুহে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী পাছ কৰি কাবাৰ দুৱাৰে দুৱাৰে grade 3 grade 4 চাকৰি বিচাৰাতকৈ if we can properly skill a person then his worth increase like anything মানুহৰ মনত বিশ্বাস নাই হ'ব হয় জানো বা যেতিয়া দেখে তেতিয়া মানুহে ভাল পায় যে এইটো হয় সো আজি আমি অসমৰ মানুহৰ এটা মানসিকতা সলনিৰ বাবে এই স্কিল যাত্ৰা ধৰণৰ আমি ইনোভেশন বিলাক আৰম্ভ কৰিছো কেইদিনমান পিছত এতিয়া আমাৰ বৰপেটা ইফাইডুনত if I am memorizing the name of the youth খুব সম্ভৱ ৰমেন বুলি কৈছিলে ধৰি লৈছো মোৰ ভুল হলে অলপমান মই ভিডিঅটো ঠিক নাছিলে এটা ৰমেনে কৈছিল যে মই মৌ পালনৰ প্ৰশিক্ষণ লম তাৰ পিছত আপুনি আমাক সহায় কৰিব সো আমি কেইদিনমানৰ ভিতৰতে আমি অসমত এখন নতুন আঁচনি আনি আছো য'ত আমি 2 লাখ যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ বাবে আমি এটাতো পলিটিক্যালি বিলাই দিব সেইটো নহয় এইবাৰ আমি কৈছো কি যে ৰহাৰ ফিচাৰী কলেজত পঢ়া ষ্টুডেন্ট খিনিক পাউট খিনিক আমি বেলেগ কৰি লোন দিম ITI পাস কৰা লৰাখিনিক আমি বেলেগ কৰি লোন দিম লোন মিন্স গ্ৰান্ট তাতে লোনৰ কম্পোনেন্টটো অলপ থাকিব ইঞ্জিনিয়াৰিং পাস কৰা লৰা সৰকাৰি চাকৰি নকৰাখিনিক আমি বেলেগ কৰি দিম সো এইবাৰ আমি যেটো নতুন স্কিম আনি আছো মেবি বাই নেক্সট মান্থ উই আৰ গোইং টু অ্যানাউন্স আমি বহুত লৰা ছোৱালীক আত্মসংস্থাপন আৰু থিমেটিক ফিচাৰী পাস কৰা লৰাজনক যদি আমি আজি 5 লাখ টকা দিও তেওঁ যদি এটা ফিচাৰী কৰে আৰু অলপ পইচা বেংকৰ পৰা লৈ তেওঁ যেটো ফিচাৰী কৰিব তাৰ প্ৰডাকশনটো ডেফিনেটলি বেছি হ'ব আন এজনক বিকজ হি ইজ এ স্কিল ম্যান পাৱাৰ এটা ইঞ্জিনিয়াৰিং এটা যদি আমি এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ পৰা পাস কৰা লৰাজনক জনে চাকৰি পোৱা নাই বা চাকৰিৰ ইচ্ছা নাই তেওঁক যদি আমি টকা 10 লাখ লোন দিও বা গ্ৰান্ট দিও তেওঁ যিখন হৰ্টিকালচাৰ ফাৰ্ম কৰিব that will be definitely worth of it এনে 1 লাখ টকা দিলেতো মোবাইল কিনি ল'ব লগে লাগে সো সেই কাৰণে আমি খুব সিৰিয়াস স্কিম এটা 2 লাখ লৰা ছোৱালী কৰ্ম সংস্থাপন দিয়াৰ বাবে আমি খুব ভাল স্কিম এটা কৰিব খুজিছো আজি যি 5750টা যুৱক যুৱতীয়ে এই স্কিল ট্ৰেইনিং লৈছে you can work with somebody যেনেকৈ আজি আমাৰ ইয়াতে মই আগতে কলো যে কনস্ট্ৰাকশন মেকানিজমৰ ওপৰত তেওঁলোকে কাম কৰি আছে বা শিকিব খুজিছে সুইং ষ্টেটাৰৰ লগত সো ডেফিনেটলি দে ক্যান ওয়ার্ক আন্ডাৰ সাম কোম্পানী কিন্তু যিগৰাকী মৌমাখি পালনৰ প্ৰশিক্ষণ লৈছে তেওঁতো কতো গৈ কাম কৰিব নোৱাৰে তেওঁ নিজে এজন উদ্যোগী হ'ব লাগিব সেই ক্ষেত্ৰত আমি তেখেতসকলক সহায় কৰাৰ ব্যৱস্থা কৰিম মই পুনৰ এবাৰ স্কিল ডেভেলপমেন্ট ASDMA আৰু আমাৰ অসম চৰকাৰৰ দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আমাৰ গোটেই টিমটোক মই ধন্যবাদ জনাইছো মই ভাবো যে ভাৰত চৰকাৰেও স্কিলৰ 4.0 আৰম্ভ কৰিছে আমি তাৰ লগত আমাৰ প্ৰগ্ৰামটো ডাফটেল কৰিব পাৰিম আৰু আমি কভাৰেজ আনিব পাৰিম আৰু এটা বিশেষকৈ আমি নতুন কাম হাতত লৈছো টাটা টেকনলজিৰ লগত লগ লাগি
অসমৰ ITI বিলাক আমি খুব আধুনিক কৰিব খুজিছোঁ যোনে ইণ্ডাষ্ট্ৰী 4.0 লগত তেওঁলোকে যাতে কাম কৰিব পাৰে তাৰমানে আমি তেওঁলোকক অগমেণ্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটি আৰ্টিফিচিয়েল লাৰ্ণিং মেচিন লাৰ্ণিং এইবিলাকৰ ওপৰত আমি তেওঁলোকক প্ৰশিক্ষণ দিম we are going to invest almost 3,000 crores of rupees together with Tata Technology 7খন ITI ইতিমধ্যে প্ৰস্তুত হৈছে এই বছৰতে আমি আৰম্ভ কৰিম আৰু টোটেল আমি 70খন ITI আৰু পলিটেকনিকত আমি আপগ্ৰেড কৰিব খুজিছোঁ যাতে ইণ্ডাষ্ট্ৰী 4.0 এটা খুব ভাল workman supplier eta jate nodal center hobo pare lot of activity has been started in Assam aru moi bhabu je অসমত এই গুটেই কামবিলাক হলে আমাৰ মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হ'ব কৰ্ম সংস্থাপনো পাব and lot of problem of unemployment will be resolved মই আশা কৰো পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো